কাম বেক টু মাই চেনেল। আজি মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। খতৰা মন্দিৰলৈ আহিছোঁ, আপোনালোকক পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। এয়া ৰাতিৰ পৰিৱেশ। আপোনাক মই অলপমান বাহিৰৰ পৰিৱেশটো দেখাব বিচাৰিম। এতিয়া বাহিৰত যাম, চাওক, আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো। বিশ্বকৰ্মাৰ উপলক্ষে যিবিলাক মানে উৎসৱ হয়, উৎসৱখিনি লাষ্ট দিন, গতিকে আমি এতিয়া মন্দিৰৰ চৌ দিশটো দেখাব বিচাৰিছোঁ। এতিয়া আমি আহিছোঁ পুখুৰীৰ পাৰত। কাছ আছে, মাছ আছে ইয়াতে। পুখুৰীৰ পাৰত আহিছোঁ, গতিকে মাছ কাছবোৰ দেখা পোৱা নাযাব, ৰাতি হৈছে। আপোনালোকক মই অলপমান দেখাম। বেছি মানুহ নাই আজি, মানুহৰ সমাগমটো কম, গতিকে ভালো লাগিছে। আৰু আজি লাষ্ট কাৰণে ইফালে ফাংচন হৈ আছে, ফাংচনৰ প্ৰস্তুতি কৰি আছে ইফালে। গতিকে ফাংচনো অলপমান চাম আৰু আপোনালোকক মন্দিৰটো অলপমান দেখুৱাই দিছোঁ। এইটো হ'ল খতৰা সত্ৰ। আপোনালোকক মই ভিতৰত গৈ দেখুৱাম অলপমান পৰিৱেশটো। চাওক কি ধুনীয়া পৰিৱেশ। এইটো ৰাতিৰ পৰিৱেশ, মন্দিৰৰ ভিতৰৰ পৰিৱেশ ৰাতিৰ। কি ধুনীয়া লাইট, ফেন এইবিলাক মানে জ্বলি আছে। এইবিলাক পৰিৱেশটো চাওক, কি ধুনীয়া। চাওক, আপোনালোকে যদিও ৰাতি অহা নাই, কেতিয়াবা আপোনালোকে ৰাতি আহিও ইয়াতে মন্দিৰত দৰ্শন কৰিব পাৰে। তাৰ উপৰিও পূজা অৰ্চনা কৰিব পাৰিব ৰাতি আহিলেও। আপোনালোকক এনেই দেখুৱালোঁ আৰু পৰিৱেশটো ভাল লাগিছে। চাওক ৰাতিৰ পৰিৱেশ। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি যায়, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই আগন্তুক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।